Namaskar and welcome to a সাংঘাতিক day in my life. সাংঘাতিক দে সাংঘাতিক day in my life. ও আচ্ছা আজি বেলেগ সাংঘাতিক হ'ব গৈ আছে বিকজ মোৰ নিচিনা এলেহুৱা এলেহুৱা সেই নহয় আপুনি এলেহুৱা এনেই মিছাই কিয় কয় এলেহুৱা হ'লে আপোনাৰ ইমান ডাঙৰ ডাঙৰ হ'ব নেকি আই মিন আপোনাৰ ঘৰটোৰ কথা কৈছোঁ বেকগ্ৰাউণ্ডৰ ঘৰটো ইমান ডাঙৰ আপুনি ইমান ধুনীয়াকৈ সজাইছে সেইটো কথা কৈছোঁ বাইদেউ এখন 7 মাহৰ আগত ভাঙি বিহুৰ কিবা আয়োজন কৰিব লৈছোঁ তাৰ পোনপ্ৰথমে মই কৰিব ল'ম মোৰ ঘৰ গুচি বাহৰ তল হৈ আছে চাফা নাই দেখালে মাথা ঘূৰাই পৰিব দেখাবলৈনো বাকীনো কি থাকিল আপুনি দেখোন দেখাই দিলে ভিডিঅ'টো আৰম্ভণি পায় আপুনি দেখোন ভিডিঅ'টো আৰম্ভণিতে দেখোন আপুনি একদম ধুনীয়াকৈ দেখাই দিলে নমস্কাৰ বুলি কৈ আৰুনো কি চাবলৈ বাকী আছে বাকী সেই গোফাডাল নাচাওঁ আৰু দিয়ক বাইদেৱে বনাইছে বিহুৰ নামত মিনি ব্লগ কিন্তু মিনি ব্লগ নহয় পেলাই প্ৰথমতে ছেক্সি ব্লগ হৈ গ'ল देखा आपने लापरवाही का नतीजा है এতিয়া এছামে আহি পেলাই মোক জ্ঞান দিব যে তাইৰ কথা তাই যি পিন্ধে যি কৰে তাইৰ কথা তাই কৰিব নোৱাৰিছে আৰে ভাই চব বস্তু চব সময়তে ভাল নালাগে নহয় তাই বিহুৰ নামত ব্লগ বনাইছে ধুনীয়াকৈ চাদৰ মেখেলা এযোৰ পিন্ধি ল'ব পাৰে চাদৰ মেখেলা নাই পিন্ধা নালাগে যিটো মেক্সিটো পিন্ধি আছে সেই মেক্সিটোকে তাই ভালকৈ পিন্ধকচোন অলপমান ভাল দেখা হ'ব ভচৰিকে